দেহাক আজি বেজি দিয়াবৰ কাৰণে নিছোঁ। তাই শুই আছিলে, তাইক সেইদৰে উঠুৱাই লৈ আহিলোঁ কাৰণে অকণমান টোপনিটো আছে যে সেইকাৰণে এনেকৈ আছে বহি। বহুত চিন্তা লাগি গৈছে বেজি দিয়া বুলি ক'লে, কিমান যে আমনি কৰে ৰাতি। প্ৰথমবাৰ যেতিয়া তাইক বেজি দিয়া হৈছিলে তাইৰ লগত মইহে বেছি কান্দিলোঁ। ৰাতি যেতিয়া তাই ৰাতি বহুত জোৰছে ৰাতিটো মানে নুশুলে, ভৰিটো পোনাব নোৱাৰে। আজিও তাই 3টা বেজি আছে, 2টা ভৰি আৰু হাতত আছে। তাকে মোৰ বহুত চিন্তা হৈছে, কি কৰিম মানে। তাই মানে চকুত মই কান্দন দেখিব নোৱাৰোঁ। বেজি চেজি দি মেলি আকৌ আহিলৈ পিছে তাই এতিয়া বাপেকৰ লগত বহিলেগৈ দেই গৈ, মোৰ লগত এতিয়া নথকা হৈ গ'ল। মোৰ কোচতে আছিলে নহয় বেজি দিয়া সময়ত, যিকেইটা কান্দন দিছে মানে আধা ঘণ্টামান লাগিলে তাই 3টা বেজি দিওঁতে, বহুত দেৰি ৰখি তাৰপিছত ঘৰৰ পৰা আহি অকণমান দেৰি থাকিলে। তাৰপিছত এনায়েকৰ লগত খেলি আছে। এনায়েকক আজি ৰাতিপুৱাই একদম মাতি দিলোঁ, আহক আহক। মাহঁতো আজি মানে শিৱসাগৰলৈ আকৌ গ'ল কামত। এইপিনে ঘৰত এতিয়া মানুহো নাই, সেইকাৰণে মা ৰাতিপুৱাই আকৌ পালেহি। এতিয়া বাৰু ঠিকেই আছে, এনায়েকৰ লগত খেলি আছে, এনায়েকৰ চুলি টানি আছে। ৰাতিলৈহে আকৌ এতিয়া কি হয় আৰু।